নমস্কাৰ, মোৰ নাম দীপিকা চৰকাৰ। আজি হাংগ্ৰামা মহিলাৰ ছাৰে মোৰ ছোৱালী IIT গুৱাহাটীত এডমিশ্যন পোৱাৰ কাৰণে তাইক আৰ্থিক সাহায্য হিচাপে 2 লাখ টকা প্ৰদান কৰিছে। তাৰ কাৰণে হাংগ্ৰামা মহিলাৰী ছাৰক মই অশেষ ধন্যবাদ জনাইছোঁ। এনেকৈ যাতে ষ্টুডেণ্টবিলাকক মানে উৎসাহ দি থাকে, তাৰ বাবে মই হাংগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এতিয়া IIT গুৱাহাটী বায়'মেডিকেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং গুৱাহাটীত পাইছে। না ক'তো কোচিং লোৱা নাই, তাই নিজে পঢ়িছিল। তাই বহুত কষ্ট কৰি পঢ়িছে, ক'তো কোচিং লোৱা নাই, নিজে তাই কৰিছে। না শিক্ষা এতিয়া মানে এনেকৈ যদি যে ছাৰহঁতে যেনেকৈ হেল্প কৰি আছে, এনেকৈ যদি হেল্প কৰে মানে ষ্টুডেণ্টৰ উৎসাহ বাঢ়িব। অনেকে আৰ্থিকভাৱে মানে দুৰ্বল, সিহঁতে পঢ়িব নিবিচাৰে, মানে আগত মানে এডুকেশ্যন কৰিব নিবিচাৰে। ছাৰহঁতে যদি এনেকৈ দি থাকে তেনেহ'লেতো মানে উৎসাহ দি থাকে, ষ্টুডেণ্ট বহুত ওলাই আহিব। আমাৰ এনেকুৱা পিছপৰা জাগাৰ পৰা, ঠাইৰ পৰা বহুত ষ্টুডেণ্ট আহিব। IIT যোৱা আগত ক'ত পঢ়িছিলে? DPS ত পঢ়িছিলে। অঁ।